ঘৰৰ চোতালৰ এই ভেদাইলতা জোপাৰ পৰা কেইটামান পাত ছিঙিব লাগিব আজি যিহেতু মাছ আনিছোঁ। এয়া ধুনীয়া লহপহ হৈ বাঢ়িছে ভেদাইলতা। কি ধুনীয়া এইটো ভেদাইলতা চাওকচোন। বৰষুণ পোৱাৰ লগে লগে বহুত একদম লহপহ হৈ বাঢ়িছে ভেদাইলতা জোপা। আজি মানে ভেদাইলতা আৰু মাছৰ জোল বনাম, লগতে নৰসিংহ অকণমান দিব লাগিব। এনেকৈ একদম ভাল ভাল কুমলীয়া পাতকেইটা ছিঙি লৈছোঁ দেই। একদম পূৰা একদম সতেজ হৈ আছে, একদম কুমলীয়া। এইফালে হৈছে নৰসিংহ পাত। আচলতে বেলি পৰাৰ আগে আগেই এইবিলাক পাত ছিঙিব লাগে। বেলি পৰিব হৈছে দেই, সোনকালে মই ততাতৈয়াকৈ বজাৰৰ পৰা আহি এইকেইটা ছিঙিছোঁ। কাৰণ বজাৰটো ঢেৰ ওলাইছিলে নৰসিংহ পাত আৰু ভেদাইলতা। কাৰণ যিহেতুকে ঘৰতে আছে এইবিলাক পাত, সেইটো কাৰণে মই বজাৰৰ পৰা নিকিনিলোঁ। সোনকালে আহিলোঁ, বেলি পৰাৰ আগে আগে এইকেইটা পাত ছিঙিব লাগিব। আমাৰ পুৰণি নিয়ম এটা আছে, বেলি পৰাৰ আগত যিকোনো পাত বা ফল বা যিকোনো শাক পাচলি ছিঙিব লাগে বেলি পৰাৰ আগতে। গাইজ, এয়া যে মই ছিঙিছিলোঁ নৰসিংহ পাত আৰু ভেদাইলতা পাত, এয়া এইখিনিৰ লগত আজি মাছ বনাম। মাছ মানে এয়া আনিছোঁ চাওক, অলপ ডাঙৰ ডাঙৰ মাছ আনিছোঁ, কাটি আনিছোঁ বজাৰত একেবাৰে। আৰু এইখিনি মই বিশেষকৈ ইয়াৰ লগত জোল বনাম, লগতে বিলাহী দিম 4টামান, আৰু এইফালে পিঁয়াজ, আদা, নহৰু কেইফুটামান, শুকান জলকীয়া, কেঁচা জলকীয়া, সৰু আলু, মানে অকণমান আলুটো বইল কৰি লগতে মই আলুটো ভাঙি দিম হেতাৰ পৰা। আৰু এইফালে গোটা জিৰা লৈছোঁ দেই, এইখিনিয়ে মছলা। আৰু মই আৰু এটা বনাম, কচু, এয়া কচু ঠাৰি। এই কচু, ক'লা কচু ঠাৰিটো বহুত স্বাস্থ্যৰ কাৰণে ভাল। এইটো এটা মই মাছৰ লগত বনাম। কেনেকৈ বনাম আপোনালোকক মই আজি দেখুৱাম, সুন্দৰ এটা ৰেচিপি, বহুত ভাল লাগে। আৰু এইটো স্বাস্থ্যসন্মত আমাৰ খাদ্যটো, ক'লা কচু। মাছৰ লগত যিহেতুকে বনাম, অকণমান টেঙা দিব লাগিব। বলক তেতিয়াহ'লে এই মাছখিনি আগতে মই ফ্ৰাই কৰি লওঁ। ধুনীয়াকৈ ধুই মেলি এইখিনি আগতে ফ্ৰাই কৰি লওঁ। এনেকুৱা কেৰাহী এটা লৈ লৈছোঁ, আৰু এইফালে কচুখিনি মই এনেকৈ বাকলি গুচাই দিলোঁ। ওপৰৰ যিখিনি পাতল চামনি সেইখিনি বঢ়িয়াকৈ মই চেলিয়াই ল'লোঁ। আৰু এতিয়া মই এনেকৈ কেৰাহীত দি দিম, আৰু অকণমান পানী দিব লাগিব। এতিয়া পানী লগাই দিম। পানী বেছি নিদিওঁ, বহুত পানী দিলেও বেয়া। আৰু এইখিনিৰ ওপৰত মই বিলাহী দুটা আৰু কেঁচা জলকীয়া এনেকৈ কাটি দিছোঁ দেই ওপৰত। আপোনালোকে দেখা পাব পাছত মই কি কৰিম। এইখিনি মই নিমখ দি দিছোঁ। এনেকৈ মই বিলাহী আৰু কেঁচা জলকীয়া কাটি দিলোঁ। অকণমান ফোন আহিলে দেই, বেয়া নাপাব, চাউণ্ডটো ওলালে। আৰু এতিয়া মই ঢাকোন মাৰি দিলোঁ। আৰু এইফালে আৰু এটা কেৰাহী এনেকৈ লৈছোঁ, কেৰাহীত আৰু এই ভেদাইলতা আৰু নৰসিংহ পাতখিনি মই বঢ়িয়াকৈ ধুই লৈছোঁ পানীত। ধুই মেলি মই এইখিনি আকৌ পুনৰ কেৰাহীত ইয়াকো অকণমান মই আধা বইল কৰিম দেই। এই চাওক, আজি অলপ বেলেগ ধৰণে বনাম। এইখিনি পৰিমাণৰ লৈছোঁ, আৰু মাছকেইটা দেখা পালে আপোনালোকে। ইয়াতো এনেকৈ অকণমান পানী দিলোঁ। আৰু অলপ নিমখ অকণমান দিলোঁ, নিমখ পেলাই দিছোঁ। আৰু ঠিক তেনেকৈ এতিয়া মই গেছ অন কৰিব লাগিব, এইটো ঢাকোন মাৰি দিব লাগিব। এতিয়া মই গেছ অন কৰিম। এইখিনি মই এতিয়া উলিয়াম, এনেকুৱা গামলা এটাত উলিয়ালোঁ। আধা সিজা হ'ল, আৰু কেৰাহীটোত এতিয়া মই মাছ ফ্ৰাই কৰিম। কেৰাহীত তেল দিলোঁ, আৰু নিমখ হালধি সানি থোৱা মাছখিনি এতিয়া মই ইয়াত ফ্ৰাই কৰি ল'ম।
আৰু এইফালে এনেকৈ উতলি আছে আৰু এতিয়া মই আদা নহৰু খুন্দা দি দিছোঁ দেই এইদৰে পানী আৰু কমিব লাগিব আৰু মাছ এইখিনি এখন ফ্ৰাই কৰিবলগীয়া আছে আৰু এতিয়া মই এই ভজা মাছেৰে মই এপিচ ইয়াতে এনেকৈ লগাই দিলোঁ অকণমান ভাল লগাবৰ কাৰণে আপোনালোকে দুপিচো দিব পাৰে মাছখিনি পূৰা উলিয়াই ল'লোঁ এনেকুৱা বাতি এটাত আৰু এইফালে মই এতিয়া শুকান জলকীয়া দিব লাগিব শুকান জলকীয়া আৰু পিঁয়াজ দিম এইখিনি অকণমান ভালকৈ কাঢ়াখিনি ভাজি ল'ম কাঢ়াহে ভাজি ল'ম এইখিনি ৰঙা ৰঙা হৈ গ'ল এতিয়া মই এই যে কচু শাকত দি দিছোঁ দেই আৰু ঠিক আকৌ পিঁয়াজ পিঁয়াজখিনিও ভাজি অলপ দিব লাগিব তাতে এতিয়া ইয়াতে দি দিলোঁ আৰু পুনৰ ইয়াতে পিঁয়াজ দিলোঁ গোটা জিৰা দি দিছোঁ নিমখ দিলোঁ হালধি দিলোঁ এতিয়া কাটি থোৱা বিলাহী আকৌ দি দিলোঁ এতিয়া মাছৰ লগত এইটো মই সানি দিলোঁ তেল থকা মাছ ফ্ৰাই কৰি সম্পূৰ্ণ সিজাকৈ ফ্ৰাই কৰিলোঁ আৰু কচুৰ লগত এনেকৈ মই এই হেৰিখিনি মই হাতেৰে ভাঙি দিব লাগিব কাৰণ হাতেৰে ভাঙিলেহে এইটো মজাটো উঠে ইয়াৰ টেষ্টটো উঠে অকণমান নৰসিংহ পাত মই লগাই দিছোঁ দেই ইয়াতে শেষত কেঁচা নৰসিংহ পাত এইটো আলু এটা হৈ গ'ল এতিয়া কেঁচা জলকীয়া আৰু আদা নহৰু পিচা অলপ দি দিছোঁ আৰু এইফালে মই কচুৰ লগতে আলু বইল কৰিছিলোঁ সৰু আলু এয়া গুটি আলু আৰু এই ভেদাইলতাখিনি অকণমান পিচি ল'লোঁ দুইটাই এনেকৈ দি দিলোঁ এতিয়া ইয়াতে এইখিনি একদম বঢ়িয়াকৈ ভাজি ল'ব লাগিব
অকণমান ধনিয়া গুড়া দি দিলোঁ। আৰু এতিয়া এই ফ্ৰাই কৰি থোৱা মাছখিনি ইয়াতে দি দিম। ঢাকন মাৰি থৈ দিছোঁ অকণমান সময়ৰ কাৰণে। আৰু নৰসিংহ আৰু এই ভেদাইলতা বইল কৰা পানীখিনি থাকি গৈছিলে, এইখিনি পানী লগাব লাগিব তাতে। এতিয়া এই ৰৈ যোৱা জোলখিনি মই পানীখিনি দি দিছোঁ, য'ত মই ভেদাইলতা আৰু নৰসিংহ বইল কৰিছিলোঁ সেই পানী দি দিলোঁ। এতিয়া ঢাকন মাৰি থৈ দিব লাগিব। এইদৰে কেতিয়াবা খাব আপোনালোকেও, খুব আৰাম পাব, পেটটো ঠাণ্ডা পাব আৰু আমাৰ স্বাস্থ্যৰ কাৰণে বহুতেই ভাল। এয়া চাওক কি ধুনীয়া উতলিছে। আপোনালোকে ভেদাইলতাখিনি মিক্সিতো দিব পাৰে, মই এনেই পিচিলোঁ। মিক্সিত দিলে বেছি মিহি হয়, কিন্তু মিক্সিত পিচিলে কি হয়, গোটেই ফ্লেভাৰখিনি নাইকিয়া হ'ব আৰু সোনকালে ভাপত উৰি যায়। এনেকৈ অকণমান যদি এনেকৈ হাতেৰে পিচে বা এনেকৈ বেলনাত আপুনি বেলে বা পিচে, তেতিয়া ইয়াৰ এইটো থাকি যায় যিটো গুণাগুণ। এয়া চাওক কি ধুনীয়া হৈছে। নৰসিংহ আৰু ভেদাইলতাৰ এটা মাছৰ জোল, আৰু লগতে গুটি আলু মই বইল কৰি ইয়াতে পিটিকি দিছোঁ দেই। এইখিনি প্ৰায় হৈ গ'ল আৰু এতিয়া মই ঢাকন মাৰি দিম আৰু গেছ অফ কৰি দিলোঁ। গাইজ, এয়া আজি পূৰা একদম থলুৱা খাদ্যৰ এটা ৰেচিপি বনালোঁ আপোনালোকলৈ বুলি শ্বেয়াৰ কৰিলোঁ। আৰু এয়া চাওক, ভেদাইলতা, নৰসিংহ আৰু গুটি আলু পিটিকি কৰি এনেকৈ গ্ৰেভি টাইপৰ বনালোঁ, ডাঙৰ মাছৰ লগত জোল কৰিলোঁ বিলাহী দি। আৰু ইয়াক কলীয়া কচুৰ যিটো ঠুৰি, কচু ঠুৰি, এয়া দেখিছে কচু ঠুৰি, বহুত সোৱাদ লাগে। আদা নহৰু সকলোবিলাক দিয়া হৈছে। লাষ্টত মই জলকীয়াখিনি ভাজি, মানে শুকানকৈ একদম ভাজি ইয়াতে মই পিটিকি দিছোঁ, সম্পূৰ্ণ পিটিকি দিছিলোঁ। লাষ্টত মই আপোনালোকক দেখাইছিলোঁ, নেদেখালোঁ, একদম পূৰা মই শুকান জলকীয়াখিনি ভজাৰ পাছত পূৰা পিটিকি দিলোঁ হাতেৰে। গোটেইবিলাক মানে ভিডিঅ'ত সম্ভৱ নহয় দেখুওৱা, গোটেইবিলাক মই সেইকাৰণে দেখুওৱা নাই। আৰু এইখিনিয়ে আজিৰ সাঁজ। এনেকৈ খাব কেতিয়াবা আপোনালোকেও, খুব ভাল লাগে, বহুত টেষ্টি হয়, বহুত সোৱাদ লগা হয়, লগতে বহুত আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল। ঠিক আছে গাইজ, এইখিনি আছিলে। আপোনালোকৰ মৰম আশীৰ্বাদ লৈ আৰু আগবাঢ়ি যাম। আৰু ভাল লাগিলে লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ, নমস্কাৰ সকলোলৈ।